নমস্কাৰ আজিৰ এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি আমি আলোচনা কৰিম মানৱ শৰীৰৰ কিছুমান নজনা কথা বিষয়ে আপুনি জানেনে আমাৰ দেহৰ আটাইতকৈ শক্তিশালী মাসুল কোনটো আমাৰ দেহৰ আটাইতকৈ শক্তিশালী মাসুলটো হৈছে জিভাখন কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে জিভাখনেৰে আমি কিবা গধুৰ বস্তু এটা দাঙি ল'ব পাৰিম আপোনালোকে জানি আচৰিত হ'ব আমি যেতিয়া ৰাতিপুৱা শুই উঠো তেতিয়া আমি জোখতকৈ অলপ হ'লেও ওখ হৈ থাকোঁ ইয়াৰ কাৰণ হ'ল আমাৰ হাড়ৰ মাজত থকা কাৰ্টিলেজ কম্প্ৰেছ হৈ থাকে যাৰ ফলত আমি অলপ ওখ হওঁ কিন্তু দিনৰ শেষৰ ভাগলৈকে আমাৰ যিখিনি ওখ হৈছিল সেইখিনি আকৌ পুনৰ আগৰ অৱস্থালৈ আহে আপোনালোকে কেতিয়াবা ভাবে আমাৰ ব্ৰেইনৰ বেছিভাগ অংশই গোটা কিন্তু সেইটো নহয় আমাৰ ব্ৰেইনটোৰ প্ৰায় 80% অংশই জুলীয়া অৱস্থাত থাকে সেয়েহে আমি নিজকে হাইড্ৰেট কৰি ৰখাটো অতিকৈ প্ৰয়োজন আপোনালোকে হয়তো ভাবে আপোনালোকে যেতিয়া দুখ পায় তেতিয়া ব্ৰেইনটোৱে সেই দুখটো অনুভৱ কৰিব পাৰে কিন্তু সেইটো নহয় ব্ৰেইনটোৱে দুখ অনুভৱ কৰিব নোৱাৰে ব্ৰেইনৰ দ্বাৰা সেই দুখটো প্ৰচেছহে হৈছে আপোনালোকে লক্ষ্য কৰিব পুৰুষতকৈ মহিলাবিলাকে কিবা এটা বস্তুৰ গুণ ভালদৰে অনুভৱ কৰিব পাৰে যিবিলাক মানুহৰ IQ বহুত বেছি হয় তেওঁলোকে বহুত সপোন দেখে আৰু তেওঁলোকে মানসিক অসুস্থতাৰ লগত ভালদৰে যুঁজিব পাৰে আৰু আপোনালোকে এটা কথা মনত ৰাখিব আমাৰ নাকটোৱে প্ৰায় 50,000 গুণ মনত ৰাখিব পাৰে আপোনালোকে যদি জোখতকৈ বেছি খায় তেনেহ'লে আপোনালোকৰ শ্ৰৱণ শক্তি কমি যাব সেয়েহে আপোনালোকে জোখত খোৱা লোৱা কৰিব আৰু বহুত বেছিকৈ নাখাব যেতিয়া দুজন ব্যক্তিয়ে কিছ কৰে তেতিয়া এজনৰ পৰা আনজনলৈ প্ৰায় 278 বেক্টেৰিয়া প্ৰৱেশ কৰে কিন্তু সৌভাগ্যবশতঃ তাৰ বেছিভাগ বেক্টেৰিয়াই হাৰ্মফুল নহয় আপুনি যেতিয়া খং কৰে বা বেছি চিৰিয়াছ হয় তেতিয়া আপোনাৰ কপালত কিছুমান লাইনৰ সৃষ্টি হয় বিজ্ঞানীসকলে তাৰ একজেক্ট নাম্বাৰটো উলিয়াব পৰা নাই যদিও আপুনি যেতিয়া হাঁহতে কিছুমান লাইনৰ সৃষ্টি হয় আৰু হহাত পৰ যেতিয়া আপুনি খং কৰে বা বেছি চিৰিয়াছ হয় তেতিয়া তাত বেছি মাসুলৰ ব্যৱহাৰ হোৱা দেখা যায় বন্ধুসকল আজিলৈ ইমানেই যদি আজিৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে আমাৰ চেনেলটো নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থওক যাতে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আগলৈকো পাই থাকে ধন্যবাদ জয় আই অসম